ৰাস্তা এটা বনাইছে, অভাৰব্ৰিজ এখন বনাইছে, ফ্লাইঅভাৰ এখন বনাইছে, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ বনাইছে, এইবিলাক সাধাৰণ কথা, এইবিলাক চবেই বনাব পাৰিব। কিন্তু বাংলাদেশীক উচ্ছেদ কৰাটো অসমৰ ইতিহাসত এটা মানে বহুত ডাঙৰ ঘটনা, যিটো ঘটনাৰ নায়ক হিমন্ত বিশ্ব শৰ্মাক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, ভগৱানে যাতে তেওঁক অধিক শক্তি দিয়ক, যাৰ শক্তিৰে তেওঁ যাতে সকলোখিনি চৰকাৰী মাটি উচ্ছেদকাৰী দখলৰ পৰা মোকলাই আনি অসমবাসীক উপহাৰ দিব পাৰে। মই খুব ভাল পাইছো উচ্ছেদ হোৱা, উচ্ছেদ হ'ব লাগিব। মানে বহুত বিঘা 64 লাখ বিঘা মাটি বেদখলকাৰীৰ হাতত আছে। এতিয়া আমাৰ 1.5 লাখ বিঘা মান উদ্ধাৰ হৈছে, আৰু গতিকে উচ্ছেদ আমাক লাগিবই। হিমন্ত বিশ্ব শৰ্মায়ে যি কাম কৰি আছে সেই কামটো কিন্তু তেওঁ নিজৰ কাৰণে কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে ধাৰাবাহিকভাৱে উচ্ছেদ কৰিছে সেয়া তেওঁ নিজৰ কাৰণে কৰা নাই। আৰু আচৰিত ধৰণেৰে বিৰোধী বা অন্যান্য কিছুমান মানুহে যেনেদৰে কৈ আছে যে মাটি আম্বানী আৰু আদানীক দিব, কিন্তু মাটি আম্বানী আৰু আদানীক দিবৰ কাৰণেও তেওঁ এইবিলাক কৰা নাই। আমাৰ ফালৰ পৰাহে কওঁ, যদি আম্বানী আৰু আদানীক মাটি দিয়ে তেনেহলে বৰঞ্চ ভাল হ'ব। কাৰণ আমাৰ অসমত ইণ্ডাষ্ট্ৰি একেবাৰে নাই। বিজেপি দিনত 2-4টা হৈছে, তাৰ আগত নাই। গতিকে আম্বানী আৰু আদানীয়ে যদি চৰকাৰী মাটিত ইণ্ডাষ্ট্ৰি খোলে তেনেহলে আমাৰ যিবিলাক ল'ৰা কেৰেলা, বাংগালোৰ, হায়দৰাবাদ, কলকাতা, দিল্লী, বম্বে এই অঞ্চলবিলাকত গৈ কম কম পইচাত চাকৰি কৰি আছেগৈ, যি কাৰণে কভিডৰ সময়ত তেওঁলোকক আনিবৰ কাৰণে বহুত সমস্যা হৈছিলে। গতিকে এই সকলো সমস্যাৰ ওৰ পৰিব যদি আম্বানী আৰু আদানীয়ে অসমত চৰকাৰী মাটিত ইণ্ডাষ্ট্ৰি খুলিবলৈ আগ্ৰহী হয়। তেনেহলে মই ভাবো 70% নিবনুৱা সমস্যা আম্বানী আৰু আদানীৰ দ্বাৰাই সমাধান হ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মাই যি উচ্ছেদৰ পদক্ষেপ লৈছে তাক মই অন্তঃকৰণেৰে সমৰ্থন জনাইছো। হিমন্ত বিশ্ব শৰ্মালৈ মোৰ শুভেচ্ছা থাকিলে। তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী কেতিয়াও আমি কোনোদিন পোৱা নাছিলো। এতিয়া চাওক,